পৰীক্ষিত শৰ্মা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ আজি আক্ৰমণাত্মক হ'ল অখিল গগৈ শিৱসাগৰৰ সাংসদ বিধায়ক অখিল গগৈয়ে নিযুক্তি প্ৰক্ৰিয়াক লৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে এই মুহূৰ্তৰে ব্ৰেকিং নিউজ আমি আপোনালোকক দিব ওলাইছো নিযুক্তি সমাবেশলৈ কিয় অখিল গগৈক নেমাতিলে হিমন্ত বিশ্বই এয়া প্ৰশ্ন অখিল গগৈৰ নিযুক্তি সমাবেশত অখিল গগৈক মাতিম বুলি বিধানসভাত কৈছিল হিমন্ত বিশ্ব শৰ্মাই ইয়া অখিল গগৈৰ মন্তব্য আহিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ বিৰুদ্ধে অখিল গগৈৰ বাবে এখন মঞ্চত আসন ৰাখিম বুলি কৈছিল উভতি ধৰি এবাৰ অখিল গগৈৰ প্ৰশ্ন 1 লাখ নিযুক্তিৰ মিটিংখনলৈ মোক কেতিয়া মাতিব মুখ্যমন্ত্ৰীক উভতি ধৰি প্ৰশ্ন অখিল গগৈ মই মিটিংখনলৈ যাবলৈ ৰৈ আছো আক্ৰমণাত্মক হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য অখিল গগৈ মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণলৈ মই ৰৈ আছো বুলিও অখিল গগৈয়ে কৰিছে মন্তব্য মুখ্যমন্ত্ৰীক মই প্ৰশংসা কৰাৰ বাবে ৰৈ আছো এক লাখ চাকৰি দিয়াৰ দিনা মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিম অখিল গগৈ কৰিছে এই মন্তব্য স্বচ্ছতাৰে চাকৰি দিয়াটো নিয়ম তাত প্ৰশংসা কৰিবলৈ কিবা থাকে নেকি এয়াও প্ৰশ্ন অখিল গগৈ আমাৰ তাত মন্তব্য আহি পৰিছে অখিল গগৈৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াব বিচাৰিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক বিধানসভাত কৈছিলে বিৰোধী দলৰ দলপতিক বিধানসভাত কৈছিলে যে 1 লাখ নিযুক্তি দিয়াৰ সভাখনলৈ আমাক মাতিব আৰু সেই সভাখনৰ মঞ্চত মোৰ কাৰণে এখন আসন ৰাখিব কৈছিলে আপোনালোকৰ মনত নিশ্চয় আছে তো এই 1 লাখ নিযুক্তিৰ মিটিংখনত কেতিয়া মোক মাতিব মোক মই মিটিংখনলৈ ৰৈ আছো মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণৰ কাৰণে ৰৈ আছো যে মুখ্যমন্ত্ৰীয়ে একেদিনাই 1 লাখ নিযুক্তি দিব আৰু মুখ্যমন্ত্ৰীয়ে দিয়া এই 1 লাখ নিযুক্তিৰ যিটো সমাবেশ সেই সমাবেশখনত মই যাম আৰু মুখ্যমন্ত্ৰীক মই প্ৰশংসা কৰিম তাৰ কাৰণে ৰৈ আছো কোটা তেওঁতো মাতিব পৰা নাই মানে আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ হৈছে আপুনি প্ৰশংসা কৰিব মই কেলে প্ৰশংসা কৰিম মই প্ৰশংসা তেতিয়া কৰিম যেতিয়া 1 লাখ নিযুক্তি হ'ব হয়নে নহয় কওক স্বচ্ছতাৰে দিয়াটো নিয়ম সেইটোত প্ৰশংসা কৰিবলগীয়া কিবা থাকে নেকি পুৰা তেলিয়াই প্ৰশংসা কৰি থাকিব পাৰিব তেল মৰা মানুহ যিবিলাক আছে তেওঁলোকে কৈ থাকিব পাৰিব যে স্বচ্ছতাৰে দিছে স্বচ্ছতাৰে দিয়াটোৱে নিয়ম যদি কিবা কেলেংকাৰী ওলাই তেতিয়াহে মই ধৰিম নিয়মটো এইটো নহয় জানো আজিকালি তেলিয়া মানুহৰ সংখ্যাটো ঢেৰ হৈ গ'ল ন আজিকালি মানে তুখামুট কৰা মানুহৰ সংখ্যাটো বেছি হৈ গ'ল তুখামুট কৰা মানুহবিলাকে মুখ্যমন্ত্ৰীক তুখামুট কৰি থাকিব মোৰ তুখামুট কৰিবলৈ নাই নহয় একো গতিকে এই মুহূৰ্তত অতি স্পষ্ট কথা মুখ্যমন্ত্ৰীয়ে কোনদিনা 1 লাখ নিযুক্তি দিব আৰু কোনদিনা মোক সেই মিটিংখনলৈ মাতিব সেইদিনালৈ মই ৰৈ আছোঁ একদম ৰৈ আছোঁ মানে আজি মাতিলে আজিয়ে যাওঁ আৰু মুখ্যমন্ত্ৰীক মই সেই সভাখনত ৰাজহুৱাকৈ প্ৰশংসা কৰিম যিদিনা 1 লাখ নিযুক্তি তেওঁ দিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক বিধানসভাত কৈছিলে বিৰোধী দলৰ দলপতিক বিধানসভাত কৈছিলে যে 1 লাখ নিযুক্তি দিয়াৰ সভাখনলৈ আমাক মাতিব আৰু সেই সভাখনৰ মঞ্চত মোৰ কাৰণে এখন আসন ৰাখিব কৈছিলে আপোনালোকৰ মনত নিশ্চয় আছে তো এই 1 লাখ নিযুক্তিৰ মিটিংখনত কেতিয়া মোক মাতিব মোক মই মিটিংখনলৈ ৰৈ আছো মুখ্যমন্ত্ৰীৰ নিমন্ত্ৰণৰ কাৰণে ৰৈ আছো যে মুখ্যমন্ত্ৰীয়ে একেদিনাই 1 লাখ নিযুক্তি দিব আৰু মুখ্যমন্ত্ৰীয়ে দিয়া এই 1 লাখ নিযুক্তিৰ যিটো সমাবেশ সেই সমাবেশখনত মই যাম আৰু মুখ্যমন্ত্ৰীক মই প্ৰশংসা কৰিম তাৰ কাৰণে ৰৈ আছো কোটা তেওঁতো মাতিব পৰা নাই মানে আৰক্ষী নিযুক্তি প্ৰক্ৰিয়াটো স্বচ্ছ হৈছে আপুনি প্ৰশংসা কৰিব মই কেলে প্ৰশংসা কৰিম মই প্ৰশংসা তেতিয়া কৰিম যেতিয়া 1 লাখ নিযুক্তি হ'ব হয়নে নহয় কওক স্বচ্ছতাৰে দিয়াটো নিয়ম সেইটোত প্ৰশংসা কৰিবলগীয়া কিবা থাকে নেকি পুৰা তেলিয়াই প্ৰশংসা কৰি থাকিব পাৰিব তেল মৰা মানুহ যিবিলাক আছে তেওঁলোকে কৈ থাকিব পাৰিব যে স্বচ্ছতাৰে দিছে স্বচ্ছতাৰে দিয়াটোৱে নিয়ম যদি কিবা কেলেংকাৰী ওলাই তেতিয়াহে মই ধৰিম নিয়মটো এইটো নহয় জানো আজিকালি তেলিয়া মানুহৰ সংখ্যাটো ঢেৰ হৈ গ'ল ন
আজিকালি মানে তোষামোদ কৰা মানুহৰ সংখ্যাটো বেছি হৈ গ'ল গতিকে তোষামোদ কৰা মানুহবিলাকে মুখ্যমন্ত্ৰীক তোষামোদ কৰি থাকিব মোৰ তোষামোদ কৰিবলৈ নাই নহয় একো গতিকে এই মুহূৰ্তত অতি স্পষ্ট কথা মুখ্যমন্ত্ৰীয়ে কোনদিনা 1 লাখ নিযুক্তি দিব আৰু কোনদিনা মোক সেই মিটিংখনলৈ মাতিব সেইদিনালৈ মই ৰৈ আছোঁ একদম ৰৈ আছোঁ মানে আজি মাতিলে আজিয়ে যাম আৰু মুখ্যমন্ত্ৰীক মই সেই সভাখনত ৰাজহুৱাকৈ প্ৰশংসা কৰিম যিদিনা 1 লাখ